ব্ৰকলি এনেদৰে বনাই খাবচোন, খাবলৈ বৰ টেষ্টি হয়। এয়া প্ৰথমতে গেছত পানীখিনি গৰম কৰিবলৈ দিছোঁ। পানীখিনি গৰম হ'লে ব্ৰকলিখিনি দি দিম। এতিয়া ব্ৰকলিখিনি ইয়াত ধুনীয়াকৈ কাটি লওঁ। ঠাৰিকেইডাল মিহি মিহিকৈ অলপ কাটি দিওঁ। লগতে মটৰ আলু দি দিছোঁ। এয়া দেখা পাইছে, এয়া পানীখিনি উতলা হওঁতে ব্ৰকলিখিনি ইয়াত দি দিছোঁ। মুঠতে ঠাৰিখিনি অলপ সিজক, আলুকেইটাও সিজক। ব্ৰকলিখিনি উতলা হওক। এয়া পিঁয়াজ অলপ কাটি লৈছোঁ। পিঁয়াজ, কেঁচা জলকীয়া এটা দুফাল কৰি লৈছোঁ। এতিয়া এই ব্ৰকলিখিনি উতল আহিলে যেতিয়া এইখিনি এনেকৈ ঠাণ্ডা পানীত তিয়াই দিওঁ, তেতিয়া ব্ৰকলিখিনিৰ ৰংটো গ্ৰীণ হৈয়ে থাকিব। এতিয়া সেউজীয়া হৈ থাকিব, নহ'লে ভাজি দিলে ক'লা পৰি যায়তো। এতিয়া কেৰাহীখনত মিঠাতেল অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হওক। তাতে ইয়াক দেখিছে, কেঁচা পিঁয়াজ অলপ কাটি লৈছোঁ, কেঁচা জলকীয়া, জিৰা কেইটামান, লং আৰু ডালচেনি লৈ লৈছোঁ। এতিয়া ডালচেনি এডোখৰ দি দিওঁ গৰম তেলত। এতিয়া জিৰা কেইটামান দি দিছোঁ। জিৰাকেইটা ফুটিলে পিঁয়াজখিনি ঢালি দিওঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওঁ। এতিয়া কেঁচা জলকীয়া এটা ফালি লৈ তাত দি দিছোঁ। এইখিনি ধুনীয়াকৈ ৰঙচুৱা হওক। ৰঙচুৱা হ'ল এতিয়া আদা নহৰু পেষ্ট অলপ দি লৈ ধুনীয়াকৈ ভাজি থাকোঁ। এয়া টুকি লোৱা ব্ৰকলিখিনিয়ে, আলু মটৰ গোটেইখিনি এতিয়া ভাজি থাকক। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ, হালধি দি দিব। নিমখ অকণো দি ল'লোঁ। এতিয়া লৰাই থাকক, ধুনীয়াকৈ ভাজ খাওক। এতিয়া ইয়াত মই জিৰা জলকীয়া গুড়ি অলপ দি দিছোঁ, ধনিয়া গুড়ি অলপ দিছোঁ। এয়া দেখা পাইছে, জিৰা ভাজি থৈছিলোঁ কাৰণে জিৰা গুড়ি দিয়া নাই, দিবও পাৰে আপোনালোকে। মই জিৰা নাই দিয়া বাৰু। এতিয়া গৰম মছলা অকণো দি দিছোঁ। লগতে মেগী মছলা অকণমানো দি দিছোঁ। তাৰপিছত এতিয়া ভাজ খোৱাকৈ লৰাই থাকক অলপ ৰঙচুৱাকৈ। ঠাৰিকেইডাল আৰু আলুটো সিজিব লাগে। ব্ৰকলিটো এনেও কোমল, গলি যায়। এতিয়া অলপ দেৰি ঢাকি থৈ দিছোঁ সিজিবলৈ। এয়া দেখিছে, ধুনীয়াকৈ ভাজ খাই আহিলে। চেণ্টটো বৰ ধুনীয়া ওলায়। এনেও ডালচেনি দি ভাজিলে, পিঁয়াজ সৰহকৈ দি ভাজিলে চেণ্টটো ধুনীয়াই হয় খাবলৈ। সিজিবলৈ অলপ প্ৰয়োজনৰ অনুসৰি পানী দি দিছোঁ। এতিয়া অকণমান সিজিবলৈ বুলি ঢাকি থ'লোঁ। কিছু সময় পাছত এয়া ধুনীয়াকৈ সিজি গৈছে। ইয়াতে এতিয়া আপোনালোকে ক্ৰীম দিব পাৰে, দৈ দিব পাৰে। মই ঘৰতে গোটাই থোৱা গাখীৰৰ সৰহ দুচামুচ এয়া দি দিছোঁ। এইদৰে গাখীৰৰ সৰ, ক্ৰীম বা দৈ দিলে খাবলৈ বহুত টেষ্টি হয় আৰু চেণ্টটো বহুত ধুনীয়া হয়। খাই চাবচোন এনেকৈ। এয়া দেখিছেনে, মোৰ প্ৰায়খিনি হৈয়ে গ'ল। এয়া এতিয়া কাঢ়িব পৰা হ'লোঁ আৰু। এয়া শেষত এয়া কাঢ়ি লৈ মই ধনিয়া কেইডালমান মিহিকৈ কুটি দিছোঁ। এতিয়া ছাৰ্ভ কৰিব পৰা হৈ গ'ল। এয়া মোৰ ব্ৰকলি টেষ্টি ভাজি। দেখা পাইছে, এনেদৰে খাই চাব আপোনালোকে, খাই বৰ ভাল পাব।